নমস্কাৰ, মই পদ্ম। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মজ ব্লগ চৰাইদেউ। আৰু আজি মই এতিয়া আছোঁ লাহোৱালত, লাহোৱাল ষ্টেচন আৰু লাহোৱালত ডিব্ৰুগড় লাহোৱালত যিটো মোৰ কাম আছিলে, সেইকাৰণে মই লাহোৱাললৈ আহিছিলোঁ। আৰু লাহোৱালৰ পৰা গৈ আপোনালোকক মানে যিটো দেখুৱাবলৈ জগন্নাথ মন্দিৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু মই আজি ডিব্ৰুগড়ত আছোঁ, যিহেতু সেইকাৰণে জগন্নাথ মন্দিৰ ময়ো অহা নাই। আপোনালোককো দেখুৱাম জগন্নাথ মন্দিৰ। যিসকলে নাই দেখা জগন্নাথ মন্দিৰ, চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া আমি গৈ আছোঁ এইটো ষ্টেচনৰ কিনাৰে কিনাৰে ডিব্ৰুগড়। আজি মই ফ্ৰেছ কেমেৰা আজি মই ফ্ৰেছ লোৱা নাই। আজি ধুনীয়াকৈ আপোনালোকক অকল দেখুৱাই যাম, অকল কথা কৈ যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। অকল আপোনালোকক আৰু ভিডিঅ' দিবও পৰা নাই, যিহেতু পৰশুৰাম কুণ্ডৰ পৰা আহি গাটো ভাল হয়, সেইকাৰণে আপোনালোকক ভিডিঅ' দিব পৰা নাই বহুত দিন মই। আহি অকণমান তেল ভৰাই লওঁ আৰু 2 লিটাৰমান তেল ভৰাই ফাইনেলি এইটো চাওক আপোনালোক জগন্নাথ মন্দিৰ দেখিছে নহয়, অলপ অলপ ওলাইছে। এতিয়া আপোনালোকক তাত ৰখি পানি ভিতৰলৈ আপোনালোক সোমাই ভিতৰত আপোনালোক দেখুৱাম কি কি আছে, কেনেধৰণৰ মন্দিৰকেইটা আছে ব'লক। প্ৰথমে আপোনালোকে দেখিব এনেকৈ ৱালত মূৰ্তি সৈতেহে বনাইছে, কিন্তু তাৰ ওপৰত পেইণ্ট কৰি দিছে। জেগাডোখৰ একদম মানে দ হৈ আছে, ধুনীয়া মূৰ্তি সৈতেহে বনাইছে। গোটেই মূৰ্তিয়ে হয় বুলি ধৰিব পাৰি। ধুনীয়া চাওক না, কি ধুনীয়া এটা একদম চিত্ৰ। আপোনালোকে ভিতৰলৈ ব'লক, এতিয়া ভিতৰত আপোনালোকক দেখুৱাম। ব'লক। মই মন্দিৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু ইয়াত চাওক না, কি ধুনীয়া মন্দিৰ। বহুতকেইটা মন্দিৰ আছে। এই মন্দিৰটোৰ ভিতৰত বহুতকেইটা মন্দিৰ আছে, লক্ষী মন্দিৰ, শিৱ মন্দিৰ আৰু অন্যান্য বহুত। প্ৰায় সন্ধিয়া হৈ আহিলে আৰু আমাৰ সময়ো কম, আৰু আমি এতিয়া ঘৰলৈ যাব লাগিব। কাৰণ আমাৰ ঘৰ ইয়াৰ পৰা আছে প্ৰায় 72 কিলোমিটাৰমান আছে আমাৰ ঘৰলৈ, যিহেতু সেইকাৰণে আমি ইয়াৰ পৰা ওলাই দিওঁ। আৰু আপোনালোকক চাইডৰ এইখিনি ৱালখিনি অকণমান দেখুৱাই দিছোঁ ধুনীয়াকৈ। চক এই পিঠিটো আছে নহয়, কৃষ্ণই যেনেকৈ লীলা কৰিছিলে, লীলা কৰাবোৰ ইয়াত গোটেইখিনি সম্পূৰ্ণ আছে। পুতনাক মৰা গোটেইখিনি সম্পূৰ্ণ ধুনীয়া চিত্ৰ অংকন কৰি থৈছে। ইমান ধুনীয়া আছে, ৱালত অঁকা বহুত ধুনীয়া লাগিছে। মন্দিৰ ভাগৰ বাহিৰলৈ ওলাই আহি ইয়াতে পানী পুৰি 20 টকা খাই লৈছোঁ আৰু ঘৰলৈ যাওঁ। বাই বাই।